Hello friend, আজি আমি এইটো ভিডিঅ'ত ষ্টেট গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কেইটামান কম্পিউটাৰৰ MCQ ডিছকাছ কৰিম। আমাৰ চেনেলত অলৰেডি কম্পিউটাৰৰ ওপৰত বহুত কেইটা ভিডিঅ' আপলোড দিয়া হৈছে। যিসকলে আগৰ ভিডিঅ' কেইটা চোৱা নাই চেনেলৰ প্লেলিষ্টত গৈ চাই ল'ব। প্ৰথমটো কুৱেশ্যন হৈছে ৰিষ্টাৰ্টিং এ কম্পিউটাৰ which is already running is referred to as restarting a computer which is already running is referred to as আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে rebooting হয়। নেক্সট কুৱেশ্যনটো হৈছে if you open a menu and then decide you don't want to select an option after all, click the menu title again or press the dash key. আপুনি যদি মেনু এখন ওপেন কৰে আৰু কোনো ধৰণৰ তাত একো সিলেক্ট নকৰে তাৰ পিছত মেনুখন বন্ধ কৰিবলৈ আমি কোনটো কি প্ৰেছ কৰিম হেতু সুধিছে এই প্ৰশ্নটোত আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি ESC কিটো আমি প্ৰেছ কৰিম। Next, dash provides process and memory management services that allow two or more tasks, jobs, or program to run simultaneously. Dash provides process and memory management service that allow two or more tasks, jobs, or program to run simultaneously. আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে মাল্টিটাস্কিং। মাল্টিটাস্কিংটো আমাক বহুত কেইটা কাম একেলগে কৰিবলৈ এলাউ কৰে। যদি কম্পিউটাৰত কেতিয়াবা কাম কৰি থাকে এখন উইন্ডো ওপেন হৈ থকাৰ পিছতো আমি নেক্সট এখন উইন্ডো ওপেন কৰিব পাৰো। বহুত কেইটা কাম একেলগে কৰি থকা মাল্টিটাস্কিং বুলি কয় আৰু মাল্টিটাস্কিংটো এইটো এলাউ কৰে। To make the number pad act as directional arrow, you press the dash key. To make the number pad act as directional arrows, you press the dash key. আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে নাম লক। এইটো কি প্ৰেছ কৰিলে আমি নাম্বাৰ পেডটো পাওঁ। Next, a computer cannot boot if it does not have the কম্পিউটাৰ এটা কেতিয়া বুটিং নহয় কি নাথাকিলে বুটিং নহয় সুধিছে অপাৰেটিং সিস্টেম। ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপাৰেটিং সিস্টেম। অপচন 3 টো কাৰেক্ট হয়। Next, the computer abbreviation KB usually means KB ৰ ফুল ফৰ্মটো কি হয় সুধিছে KB মানে হৈছে কিলোবাইট। লগতে মনত ৰাখিব 1024 KB is equal to 1 MB হয় আৰু 1024 MB is equal to 1 GB হয়। So এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰটো হৈছে অপচন 3 কিলোবাইট। A series of statements explaining how the data is to be processed is called a series of statements explaining how the data is to be processed is called ইয়াক আমি program বুলি কওঁ। বহুত কেইটা ইনষ্ট্ৰাকচন লগ হৈ এটা program হয় আৰু বহুত কেইটা program লগ হৈ এটা সফটওয়্যাৰ হয় মনত ৰাখিব। So ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন 3 program। Next, computer that are portable and convenient for users who travel are known as ইয়াক আমি ল্যাপটপ বুলি কওঁ। যিবিলাক পোৰ্টেবল হয় মানে লগত লৈ ফুৰিব পৰা সুবিধা থাকে তেনেকুৱা টাইপৰ কম্পিউটাৰক আমি কি কওঁ ল্যাপটপ বুলি কওঁ। Next,
A computer's type, processor, and operating system define its এইটো কি হয় আৰু ইয়াত এইটো কাৰেক্ট আনসাৰটো হৈছে প্লেটফৰ্ম অপচন 3 টো কাৰেক্ট হয় next this is the process of dividing the disks into tracks and sectors আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে formatting formatting is the process of dividing the disks into tracks and sectors option 2 to correct hoy next a dash is often used to select or highlight কি ইউজ কৰো আমি select বা highlight কৰিবলৈ আৰু ইয়াৰ correct answer টো হৈছে mouse mouse টো আমি ইউজ কৰো কিবা এটা বস্তু select কৰিবলৈ বা highlight কৰিবলৈ next the copy command saves to dash আৰু ইয়াৰ correct answer টো হৈছে the clipboard copy command টো clipboardত save হৈ থাকে next এটো ৰিপিট হৈ গৈছে এটো মই অলৰেডি কৈ দিছো the copy command saves এটো clipboard হয় next computer equipment itself is called আৰু ইয়াৰ correct answer টো হৈছে hardware ইয়াক আমি hardware বুলি কওঁ option 1 টো correct হয় next Mr. X has no printer to print his report he wants to take it to Mr. Y's computer because Mr. Y has a printer Mr. X could save his report on a অলপ তেৰাকে দিছে কোৱেশ্চনটো ইজি হয় মিস্টাৰ এক্সৰ হাতত কোনো প্ৰিন্টাৰ নাই মিস্টাৰ ওয়াইৰ হাতত প্ৰিন্টাৰ আছে সো মিস্টাৰ এক্সে ডকুমেন্টটো প্ৰিন্ট কৰিবলৈ কিহত লৈ যাব মিস্টাৰ ওয়াইৰ ওচৰলৈ হেতু সুধিছে অপচন কেইটা চাই লও হাৰ্ড ড্ৰাইভ এটো নহয় পিস অফ পেপাৰত লৈ না যায় স্ক্যানাৰত লৈ যাব নোৱাৰে মনিটৰত লৈ যাব নোৱাৰে ফ্লপি ডিস্ক এটা মেমৰি হয় ফ্লপি ডিস্ক So your correct answer to is floppy disks. Removable disks are often called what? যিবিলাক মেমৰি যিবিলাক ডিস্ক আমি ৰিমুভ কৰিব পাৰো হেবিলাকক সাধাৰণতে কি বুলি কোৱা হয় চাই লও ফ্লপিজ দিয়া আছে অপচনত হাৰ্ড ড্ৰাইভছ দিয়া আছে RAM ড্ৰাইভ দিয়া আছে এক্সপানশন কাৰ্ড দিয়া আছে আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ফ্লপিজ টো আমি ৰিমুভ কৰিব পাৰো বা ইনসাৰ্টও কৰিব পাৰো So your correct answer to is floppies.